Rapor 3 Itu salah baik. Video. গাইছ ইয়াৰ মানুহ কিমান নিশংস হ'ব পাৰে ভাই মাৰ্ডাৰ কৰি পুখুৰীত পুতি ৰাখি দিছে আৰু বৰ্তমান বডিটো হয়তো 10-15-20 দিন মান হৈ গৈছে নেকি একদমবাৰে মানে কি কম আৰু পুৰা মানুহ ওচৰত থাকিব পৰা নাই চাওক এই ঘটনাটো হৈছে আমাৰ কাৰ্বি আলং জিলাৰ হাওৰাঘাট সমষ্টিৰ ৰংকুট সবাইকৰো গাঁও হয় ৰংকুটৰ ওচৰতে হয় ৰংকুটৰ পৰা 2-3 কিলোমিটাৰ ভিতৰতে হয় সবাইকৰো তো এনেকুৱা সঁচাই ভাবিব নোৱাৰি যে মানুহ আগতে মানুহে জীৱ জন্তুক ভয় খাইছিলে এতিয়া মানুহে জীৱ জন্তুক নহয় মানুহে মানুহক ভয় খায় সকলোৱে এটাই সন্দেহ কৰি আছে আমাৰে মানে ৰংকুটৰে ওচৰতে ৰংকুটৰে হয় এজন মানুহ আজি 15-20 দিনৰ পৰা নিৰুদ্দেশ হৈ আছে তো সকলোৱে এই মৃতদেহ বুলি তেওঁৰ বুলি মানে অনুমান কৰিছে তো এতিয়াও মৃতদেহটো উদ্ধাৰ কৰা হোৱা নাই বৰ্তমান উদ্ধাৰ কৰাৰ কাম চলি আছে আৰু মানুহ ওচৰত থাকিবই পৰা নাই ভাই মানুহৰ জীৱনটো ন একদম মানে কি কম আৰু পশু জীৱ জন্তুতছে আৰু মানে ভেলু নাইকিয়া হৈ আছে এসপ্তাহ আগতে আমাৰে ওচৰতে নিৰুবালিত যি ঘটনা ঘটিল সঁচাই সেইটো বহুত লজ্জাজনক আৰু এতিয়া ৰংকুটতো এনেকুৱা এটা ঘটনা সঁচাই আমাৰ সমাজখন কিহৰ দিকে গতি কৰি আছে হা আজি তেওঁলোকৰ লগত হৈ আছে কালি হয়তো আমাৰ লগত হ'ব আৰু এনেকুৱা হলে কি মানে নিজৰ ওচৰতে এটা মৃতদেহ উপঙি আছে এইটো ভাহি আছে নে ক'ৰ পৰা আহিছে নাজানো আৰু বৰ্তমান তলমুৱা হৈ আছে কাৰণে চিনাক্ত কৰিব পৰা নাই গতিকে ৰিভাৰ পুলিচক ফোন কৰা হৈছে আহিলে গম পাম আৰু ক'ৰ লাশ বা ক'ৰ পৰা আহিছে বিশেষ একো গম পোৱা নাই খালি ভাহি আছে লাশ এটা এইটো আমিনগাঁও হাওৰাঘাট ব্ৰিজৰ ওচৰত ভাহি আছে কিন্তু লাশটো ক'ত নাজানিম এইটো মানে পিছতে গম পোৱা যাব হয় জনোৱা হৈছে আৰক্ষীক মই জনাইছোঁ আমাৰ আমিনগাঁও থানাত জনাইছিলোঁ আমিনগাঁও থানাৰ পৰা ৰিভাৰ পুলিচক জনোৱা বুলি কৈছে বাছ বৰ্তমান এইখিনিয়ে জানো আহিলেহে গম পাম এইটো ৰাতিপুৱা দেখা পোৱা গৈছে ৰাতিপুৱা আমাৰ ইয়াৰ মানুহখিনিয়ে গা ধুবা আহিটো আহোঁতে গম পাইছে আৰু গম পাই কিনে মোক জনাইছিল জনোৱাৰ পিছত মই থানাতো জনালোঁ আৰু নিজেই দুবাৰকৈ আহিলোঁ চাবৰ কাৰণে ল'ৰা হ'ব চাই কম বয়সৰ ল'ৰা হ'ব 20-22 বছৰৰ ল'ৰা হ'ব চাই এনেকুৱা লাগিছে আৰু দেখি কিনে ফুলাও নাই